हेलो नमस्कार सकलो भाले आछने आशा करिछु सकलो भाले आछे आरो মই আজি ভিডিওটো আৰম্ভ কৰিছো বহুত দিনৰ মৰত আজি ভিডিওটো মই আৰম্ভ কৰিব লৈছো আশা কৰিছো সকলো ভালে আছে আৰু মই ভিডিওটো আজি আৰম্ভ কৰিব লৈছো ঘৰৰ পৰাই আৰু ঘৰতে মই ভিডিওটো শেষ কৰিম সো বেছি সময় নহয় অকমান সময়ৰ কাৰণে ভিডিওটো কৰিব লৈছো আৰু মোৰ এই ভিডিওটো কৰাৰ এটাই উদ্দেশ্য যে মই বহুত দিনৰ আশা এটা মোৰ পূৰণ হ'ব লৈছে সো মই বহুত এক্সাইটেড হৈ আছো আপোনালোকক দেখাবৰ কাৰণে কি বস্তুটো কি আসলতে কিহৰ কাৰণে মই এক্সাইটেড হৈ আছো আৰু কি কাৰণে মোৰ বহুত দিনৰ মৰত আশা পূৰণ হ'ল সো আপোনালোকক সকলোখিনি দেখাই গৈ থাকিম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰি সো আহক এতিয়া পলম নকৰি ভিডিওটো আৰম্ভ কৰো সো মই বস্তুটো দেখাব লৈছো সো এটো হৈছে HP ৰ এটা ল্যাপটপ বহুত দিনৰ পৰা মই আশা কৰি আছিলো যে ল্যাপটপ এটা লম বুলি সো মই আজি ল্যাপটপটা ললো মোৰ কাৰণে এটো বহুত ডাঙৰ মানে এটা আশা পূৰণ হ'ল আৰু যেহেতু মোৰ নিজৰ ইনকামেৰে মই লৈছো নিজৰ সো চাওক এতিয়া ল্যাপটপটো কি আহিছে এখন কাটাৰ খন্দি খুলি চাও কলে গল কাটাৰ এখন আৰু ল্যাপটপটো হ'ল HP Pavilion গেমিং ল্যাপটপ 11th জেনাৰেশন আৰু কোৰ i5 প্ৰসেসৰ আৰু 8GB RAM 256GB SSD প্লাস 1TB HDD আৰু 4GB গ্ৰাফিক্স আছে এই ল্যাপটপটো লোৱাৰ এটা ৰিজন যে মোৰ ডিজাইনিংৰ কামৰ কাৰণে মই এই ল্যাপটপটো লৈছো ইমানখিনি আছিল সো আপোনালোকক দেখালো বহুত এক্সাইটেড হৈ আছিল আপোনালোকক দেখাম বুলি ভিডিওটো যেহেতু মই বহুত দিনৰ আশা এটা পূৰণ হ'ল সেই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু ঘৰতে কৰিছো ঘৰৰ পৰা আৰম্ভ কৰিছো ভিডিওটো আৰু ঘৰতে মই শেষ কৰিব বিচাৰিছো সেই কাৰণে আপোনালোকৰ লগত দেখালো ভিডিওটো আপোনালোকক শেয়াৰ কৰিলো একচুয়ালি এটো মই HP ৱৰ্ল্ডৰ পৰা লৈছো মানে ল্যাপটপটো সো বহুত দিনৰ আশা মোৰ পূৰণ হ'ল গতিকে মোৰ বহুত ভাল লাগিছে মোৰ কাৰণে একচুয়ালি বহুত এটা ডাঙৰ মানে আশা আৰু যেহেতু মই নিজে লৈছো গতিকে সেই কাৰণে মই মোৰ কাৰণে বহুত এটা মানে ডাঙৰ কথা আৰু বহুত দিন ভিডিও মই আপলোড দিব পৰা নাছিলো কিবা এটা কাৰণত মই আপলোড দিব পৰা নাছিলো সো আজি পৰা মই কন্টিনিউ কৰিম ভিডিও দি থাকিম আপোনালোকে দেখিব আপোনালোকে চাই থাকিবলৈ পাব সো আজিলৈ আহো ভিডিওটো এইখিনিতে সামৰণি মাৰিছো বাই বাই